নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু মানে ভালকৈ ভিডিঅ' দিবই পৰা নাই ইউটিউবত। আৰু আজি মানে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। খুৰাহঁত আহিছে, মাও আহিছে, মানে আমাক ভাত খুৱাবৰ কাৰণে আহিছে। তো সেয়েহে আহি পায়েই সিহঁতে একেবাৰে চব্জি গোটাত লাগিয়ে গৈছে। তো মায়ে মই এয়া চাহ দিবলৈ লৈছোঁ দুয়ো। সিহঁতে গোটেইকেইটাই বহি গৈছে আৰু তো মায়ে মই এয়া চাহ লুচি, যিহেতু ইমান দূৰৰ পৰা আহিছে আৰু ফোনতে কৈছোঁ যে ক'তো একো খাই আহিব নালাগে, লুচি বনাইছোঁ, মাইক কৈ থৈ দিছোঁ। আৰু সেয়েহে একেবাৰে জল্দিকৈ চাহখিনি খাব দিছোঁ। আৰু এইফালে মাছ বহাই দিছে আৰু এইফালে দালি বহাই দিছে। মানে মোৰ ননদজনী আৰু মোৰ মায়ে দুয়ো লগ লাগি ধুনীয়াকৈ বনাই আছে। আৰু এইফালে তিয়ঁহৰ খাৰ আৰু সেইফালে দালি সিজি এতিয়া তেল মাৰিব লৈছে। আৰু এনেকৈয়ে সকলোৱে কাম বন যিহেতু কৰি আছে, মই মাজে মাজে অকণমান খোৱা জোগাৰ ধৰি আছোঁ। আৰু এয়া চাওকচোন, আম কাটি আছোঁ, মানে মানুহজনে যোৱাকালিয়ে আনিলে, সেয়ে আম কাটি সকলোকে দিওঁ আৰু খাবলৈ। আৰু এয়া পায়সো বনাই আছে মায়ে, বনোৱা ভিডিঅ' আচলতে দেখুওৱা নাই আৰু এয়া খাবলৈ লৈছোঁ। আৰু তাৰে পিছতে যিহেতু ইমান গৰম আৰু হোৱাও নাই, এয়া গছৰ তলত খুৰাহঁত বহি আছে, খুৰীমাহঁত, আৰু লগতে ময়ো গৈছোঁ। আৰু ধুনীয়াকৈ আমি বহিছোঁ, কথা পাতিছোঁ, অলপ ভাল লাগিছে নহয়নে? ঘৰৰ মানুহখিনিৰ লগত ধুনীয়াকৈ এনেকৈ অলপ টাইম বহিছোঁ। আৰু এয়া ঘৰত আহি দেখিলোঁ যে এয়া মাছৰ আঞ্জা হওঁ অৱস্থা, আৰু সেইফালে পনীৰ, মানে বাকী হৈয়ে গৈছে আৰু সকলোখিনি। আৰু এয়া খাবলৈ ৰেডি হৈ গ'ল। যিহেতু বেছি বিশেষ মানুহ নাই আমাৰ ঘৰৰখিনি আৰু এয়া প্ৰথমতে বহিছে খুৰাহঁত, আৰু ইহঁত চাৰিওটা বহিলে আৰু তাৰে পিছতে এনেকৈ ধুনীয়াকৈ খালে। আৰু এয়া আইতাই ওপৰত নাখায়, আইতাক এনেকৈ তলতে দিছোঁ। আৰু এয়া আমি খাবলৈ লৈছোঁ এতিয়া। মানে মই বাচ্ছা পাৰ্টিৰ লগতে বহিছোঁ আকৌ। আৰু খাবলৈ যে ইমান সোৱাদ হৈছে নহয় ভাত আঞ্জা, কি ক'ম আপোনালোকক। আৰু চাই থাককচোন বাৰু ভিডিঅ'টো, আপোনালোকে কি আইটেম আছে মই ভিডিঅ'টোত কৈ আছোঁ বাৰু। খানাত কি আছে? দালি, ভাত, মাছ, এয়া তিয়ঁহৰ খাৰ, তাৰপিছত পটল ফ্ৰাই, এয়া মাংস, নেমু, আৰু পনীৰ আছে। আহিব নাই বৰ্তমানলৈকে, পনীৰ আছে। আৰু যিহেতু আমি ওপৰত খাই আছোঁ আৰু বিশেষ মানুহো নাছিলে, সেয়েহে মাহঁতে তলতে খালে। এনেকৈ তলত খোৱা মজাটোৱে বেলেগ, কিন্তু সেইকাৰণে তলতে খালে। আৰু অৱশেষত খাই লৈ উঠি অলপমান জিৰাই মাহঁতে যাবলৈও হ'ল। আহিব বুলি ৰখি আছিলোঁ, কিন্তু ইমান যে সোনকালে সময়খিনি পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। কাম বন কৰি থকাৰ মাজতে টাইমখিনি বহুত সোনকালেই পাৰ হৈ গ'ল। আৰু অৱশেষত এয়া যাবলৈও হ'ল। আৰু এয়া সকলোৱে এতিয়া যাবলৈ ৰেডি, আমি আগবঢ়াই থ'বলৈ। এয়া চাওকচোন, বেয়াও লাগিছে, কিন্তু যাবতো লাগিবই নহয়নে? তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।